নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আহকচোন আজি আমাৰ খেতিৰ মাজলৈ লৈ যাওঁ। ইয়াত তিয়হৰ খেতি, তিয়হ অলপ অলপ ফুলি আছে। শহুৰ আব্বাই তিয়হৰ গছত ঠাই পুতি আছে। চাওকচোন কেনেকুৱা লাগিছে। এটা কি আছে বা তিয়হ আৰু কি তিয়হৰ গছ। এইফালে খেতি চাব যায় তাই পৰিল, মোৰ ছোৱালীজনী পৰিল। যে অলপ অলপ ফুলছে আৰু ডাঙৰ হ'ব, ৰজাৰ মাক লৈ খাব পৰা হ'ম। কিয়া নহয় নটাতে ৰ'ব এইটো আৰু কোনে এইটো দেখোন ময়ে হ'লো। মোৰ মানে কথা ক'ব লাজ লাগে, সেইকাৰণে অলপ মুখখন বেঙাৰ নিচিনা ইফাল সিফাল কৰি দেখাই দিলোঁ দেই। কেনেকুৱা লাগছে জনাব, মতামতটো ভাল লাগছে না বেয়া লাগছে। বেঙা হৈ আছোঁ আৰু কি কৰিবি, লাজ লাগে যে কেমেৰাৰ আগত কথা ক'ব লাজ লাগে, সেইকাৰণে মুখখন বেঙি হৈছোঁ, বেঙি।